এতিয়া বৰ্তমান আমি খেৰ আনি আহিলোগৈ। এইখিনি খেৰ চাওক, নৰা খেৰ আনিলোগৈ। এইকেইটা ল'ৰাকেইটা গৈছিলে লগত। আৰু এটা ক'ত গ'ল? ঘৰত গুচি গ'ল নেকি? ঘৰত গুচি গ'ল। এহেঁতি তিনিটা গৈছিলে, মই গৈছিলোঁ আৰু ইমানটো নৰা লৈ আহিলোঁ। নৰা খেৰ দেই, এইটো চাওক। আৰু ঘৰ বনাবৰ কাৰণে বেলা ঘৰ। আৰু সেইদিনা এইটো ধান খেৰটো আনি থৈছোঁ, দেখিছে নহয়? এইটো তলত পাৰিবৰ কাৰণে। আৰু এইখিনি খৰি কাটি থৈছোঁ। খৰিখিনি দেখাই নাই ভালকৈ। এইখিনি দেখিছে নহয়, খৰি ফালি আছোঁ। এইখিনি মেজিৰ কাৰণে। এই যেন দেখিছে নহয়, জানমণি একদম ধোঁৱা ধোঁৱা হৈ গৈছে, দেখা নাই চাগে ভালকৈ। জানমণি ওলাই দে, বিহুত নাচিব বোলে বুলি। মাঘৰ বিহুত পূৰা ঘূৰি ঘূৰি নাচিব। এই ধোঁৱাটোত কেলৈ লুকাই আছ? দেখিয়ে নাপাইছে, অকল ধোঁৱাটো দেখিছে, মানুহজন দেখাই নাই। এইবুলি বিহুত, মাঘৰ বিহুত পূৰা গোটা ৰাতি নাচিম গৈছে এইজনী। ধোঁৱাটোৱে দেখিছে আকৌ, ইয়াক দেখাই নাই। সি লাজ কৰিছে, ধোঁৱাটোতে লুকাই আছে চব। দেখিছে নানি মেজি ঘুৰি কাটিছে, এই চাওক। এইটো মেজিক খৰি কাটিছে চাওক। নানি মেজিক খৰি কাটিছে নেকি? মেজিৰ কাৰণে খৰি কাটিছে। চাওক কিমান আমাৰ মেজি একেবাৰে হেৰি হৈ গৈছে, দেখিছে নহয়? ধুমধামে পতা হৈছে। এয়া চাওক, মাছ চাছ অনা হৈ গ'ল, দেখিছে নহয়? এয়া মাছ মাৰি আনিছে এতিয়া। তাৰপিছত কিমান মাছ কিনিবলৈ আহিছে চবে। আমাৰ এই ৰাজু খাৰিয়াই হেৰি মাছ আনিছে, আৰু দেখিছে নহয় কিমান কিনিবলৈ আহিছে মানুহ। চাওক 500 টকা কেজি বুলি কৈছে। ইয়াত মাছৰ বহুত সোণৰ নিচিনা দাম আছে, দেখিছে নহয়? এয়া চাওক মানুহ চাওক, কিমান মানুহ দেখিছে নহয়? চৌ বাতি লৈ আহিছে, দেখিছে নহয়? বতুৱা চতুৱা লৈ আহি গ'ল। 500 টকা কেজি বুলি কৈছে। এয়া চাওক কিমান মানুহ হৈ গৈছে। ভাগত নোজুৰিব নেকি? মোলৈ 1 কেজিমান দিব দেই। মই 100 টকা বিহু বুলি বেছি দিম, 600 টকা কেজি দিম। এইজনী আমাৰ বেটি, অকল মোবাইলটো দেখিছে নহয়? চাওক চাওক, দেখিছে হাতত মোবাইলটো লৈ আছে চাওক। এইটো মোবাইলটো দেখিছে, অকল মোবাইল চাই থাকে।